এইফালে আমাৰ বিটুৱে এমাহমান গা নাই ধোৱা আৰু ফাইনেলি ঠাণ্ডা বহুত যিহেতু সেইকাৰণে গাটো ধোৱা নাছিল আজি গৰম পানী কৰি থৈছোঁ নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভাল। আজি চাবলৈ গৈ আছোঁ ডক্টৰ বেজবৰুৱা, জুবিন গাৰ্গ আৰু বলিউডৰ অভিনেতা আদিল হুছেইন ছাৰ আছে। চাই আশা কৰোঁ ভাল লাগিব। আৰু নিপন গোস্বামী ছাৰৰ শেষ চিনেমা আশা কৰোঁ চাই ভালেই লাগিব। বহুত এক্সাইটেড হৈ আছোঁ। আৰু কোন কোন এক্সাইটেড হৈ আছে কমেণ্ট কৰি জনাব। তো পাঠানৰ পিছতে অসমীয়া চিনেমা এখন আহিছে, চাই আশা কৰোঁ ভালেই লাগিব। জুবিন গাৰ্গো আছে আমাৰ মৰমৰ। তো আশা কৰোঁ চাই একশ্যনবিলাকো ভাল, বহুত ভাল কেমেৰা, মানে একশ্যন ফালৰ পৰা বহুত ভাল বনাইছে, বহুত ইম্প্ৰুভ কৰিছে। মোক চিনি পাইছে না? নে সকলো পাহৰিলা? নমস্কাৰ, মই ডক্টৰ বেজবৰুৱা। চিনেমাখনত আশা কৰোঁ ভালেই লাগিব চাই। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। তো আশা কৰোঁ চাই থাকিব, ভাল পাব ভিডিঅ'ভাগ। তো বলক তেন্তে ভিডিঅ'ভাগ আৰম্ভ কৰোঁ। এইফালে আমাৰ বিটু ৰেডি হৈ গ'ল, পূৰা মাকা বেজবৰুৱা চাবলৈ পূৰা ৰেডি হৈ গ'ল। Maila, kira to game bajana pare. Don't waste my time. History repeats itself. কথাষাৰ শুনি আছিলোঁ, কিন্তু আজি সত্য প্ৰমাণিত হ'বলৈ ওলাইছে। ডক্টৰ বেজবৰুৱা বৰিং চিনেমা নহয়, ফুল ছাছপেক্ট চিনেমা। তো আশা কৰোঁ চাই ভালে পাব। আগৰ প্ৰথমতে বেজবৰুৱা চাওঁ। Yes, sir. আবেটো ফাইনেলি খতম বেজবৰুৱা। এটা অভিনেত্ৰীয়ে চিনেমাখনত হেৰি কৰিছে, অভিনয় কৰিছে, চাই ভাল লাগিলে। তো আশা কৰোঁ নতুন ভিডিঅ' এটা লগ পোৱা খায়। তো আজিলৈ আহিছোঁ, বাই।